খুবই ভালেই চলি আছে কাৰণ মই প্ৰথমতে ক'ব লাগিব আমাৰ বড়ো ছাৰক ধন্যবাদ যাচিব লাগিব মোক মানে ছেকেণ্ড টাইমৰ কাৰণে বনগাঁও সমষ্টিৰ ইউপিপিএলৰ কেণ্ডিডেট হিচাপে মোক বাছনি কৰিছে মই খুব ভালে পাইছোঁ এতিয়া সমষ্টি খুব ভালদৰে চলি আছে কাৰণ প্ৰমোদ বড়ো ছাৰক মুখটো চাই পেলাই বহুত মানুহসকলে মানে পৰিৱৰ্তন হ'ল বিগত সময়ত আমাৰ বিপিএফৰ কিছু প্ৰভাৱ আছিল সেইটো সঁচা হয় কিন্তু যোৱা 2020 পৰা প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিখিনি চৰকাৰ চলালে ইয়াৰ শান্তি আমি দেখিবলৈ পাইছোঁ শান্তি আমি পাইছোঁ আৰু বহুত বিভিন্ন ধৰণৰ আঁচনি লৈ পেলাই কাম কৰা হ'ল ৰাইজৰ উন্নতিৰ কাৰণে কাম কৰা হ'ল এইটো দেখি পেলাই আমাৰ বনগাঁওবাসীসকলে এটা সিদ্ধান্ত লৈছে যে সঁচাকৈ প্ৰমোদ বড়োৰ লগত থাকিলে ভৱিষ্যত আছে ইউপিপিএলত লগত থাকিলে ভৱিষ্যত আছে বিৰোধী দল কিছুমান নাথাকা নহয় আছেই কিন্তু কম্পেৰেটিভলি আমাৰ ইউপিপিএল দলৰ শক্তি বহুত শক্তিশালী আৰু মই ভাবোঁ এইবাৰ 2025ত অহা সেপ্টেম্বৰ মাহত যে হ'ব নিৰ্বাচন ইয়াত মই ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে মই একেবাৰে সহজভাৱে মই জিকিব পাৰিম এইটো মোৰ এটা আশা ইয়াত আমাৰতো কঠিন নহয় আমাৰ ইউপিপিএলত বিগত সময়ত যি ভোটাৰ আছে প্ৰায় এজনো মানে এদিকে যোৱা নাই কিন্তু কথাটো হ'ল যদি ক্ষতি হৈছে আমাৰ বিপিএফৰ ক্ষতি হৈছে কাৰণ সঁচা কথা যে ৰাজীৱ বাংগালে বিপিএফৰ কেণ্ডিডেট আছিল 2020ত বিপিএফৰ কেণ্ডিডেট হৈ পেলাই জিকিছিল কিন্তু এতিয়া জিকাত পিছত সি বিজেপিত গ'ল এতিয়া বিপিএফৰ ভোট বিভাজন হ'ল ইয়াত মই যিমান দূৰ জানো ৰাজীৱ বাংগালে বিজেপিত গৈছে যদিও গোটেইখিনি ভোটাৰ্ছবিলাকক লৈ যাব পৰা নাই কিছুমান হয়তো যাব কিন্তু আমাৰতো কোনো বিভাজন নহয় বৰঞ্চ সিহঁতৰ ভোটটো বিভাজন দেখি পেলাই বিপিএফৰ বহুত নেতা কৰ্মীসকলে আমাৰ দলত যোগদান কৰিছে আৰু ৰাজীৱ বাংগাল বা বিপিএফ আজি সময়ত জিকাৰ চান্স নাই সেইটো মানুহবিলাক গম পাইছে গতিকে জিকাৰ যি সম্ভাৱনা আছে এই দলৰ লগত মানুহবিলাক মানে থাকিব বিচাৰে আৰু সেইটোলৈ আজি ইউপিপি দলত মানে যোগদান কৰা আমি দেখিছোঁ আৰু কৰি আছোঁ মই প্ৰেক্টিকেলি গাঁৱে গাঁৱে মই গৈ আছোঁ বহুত মানুহ আমাৰ ইউপিপি দলত মানে যোগদান কৰিছে গতিকে গ্ৰাউণ্ডত যিটো পিকচাৰ সেইটো দেখি পেলাই মই আজি ঢাকিকে ক'ব পাৰোঁ যে মই ইউপিপিএলৰ কেণ্ডিডেট হৈ পেলাই মই জিকাটো খাটাম মই মেছেজ দিব মানে মই ব্যক্তি হিচাপে মই বনগাঁও সমষ্টিৰ যদি প্ৰতিনিধি হয় বা সঁচাকৈ মই কিছুমান এক্সপিৰিয়েঞ্চ আছে মই বনগাঁও এৰিয়াত বহুত বছৰ মই দলৰ হৈ পেলাই কাম কৰিলোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ এজন সদস্য হৈ পেলাই বা এৰিয়াত নেতা হৈ পেলাই মই বহুত কাম কৰিছোঁ কোন এৰিয়াত কি লাগে নালাগে কি সমস্যা আছে মই জানো আৰু যিটো প্ৰমোদ বড়ো ছাৰৰ যিটো মানে ভিজন এই ভিজনটো লৈ পেলাই নিশ্চয় মই সঁচাকৈ কাম কৰিব পাৰোঁ বুলি মই ভাবোঁ কাৰণ যিমান পাৰোঁ মই মানে ৰাইজৰ ছাত্ৰৰ কাৰণে কাম কৰিবলৈ যাওঁ আৰু মোৰ আইডিয়া আছে এক্সপিৰিয়েঞ্চ আছে গতিকে সঁচাকৈ যদি মই নিৰ্বাচিত হ'ল মই কাম কৰাৰ কাৰণে ৰেডি আছে আৰু কাম কৰা কোনো অসুবিধা নহ'ব বুলি মই ভাবোঁ আৰু মই আমাৰ কৰ্মীবিলাকক লৈ পেলাই ভৱিষ্যতত মই কাম কৰি যাম গতিকে অসুবিধা নহ'ব বুলি মই ভাবোঁ